কবিতাৰ শিৰোনাম কালাতীত। কবি ৰণীমা শৰ্মা বৰুৱা। তোমালোক যোৱা বহু দিন হ'ল, সুখবোৰ তুলি তালি ডাঙৰ দীঘল কৰোঁতে কৰোঁতে দুখবোৰে যে গজালি মেলিছিল গমকে নাপালোঁ। বিদেশী সপোনৰ পাছত দৌৰি দৌৰি দিক্চৌ বাট বুলিলা। তোমালোকে কাহটো মাৰিলেই দৌৰি যোৱা মাৰাই পদূলিত চকু জুৰি থৈ অজান দেশলৈ গুচি গ'ল। তাৰো বহুদিন হ'ল, মই ৰৈ গ'লো। মোৰ সময় হোৱা নাই। মই ৰৈ আছো সেমেকা আশাৰে কেতিয়াবা বাজিব হাতৰ মোবাইল ফোন। ফোনটো মই যলৈকে যাওঁ লৈ যাওঁ, যদিওবা বহুদিন বজা নাই। তথাপিও কল্পনাতে শুনো, দেউতা ভালে আছানে? হেৰা, বহুদিন বাগৰিল। মই মাজে মাজে ধূলিবোৰ মচো। তোমালোকে আঁকি যোৱা, মাৰাই আঁৰি থোৱা শৈশৱৰ সেই ছবিবোৰ যে, য'ত আঁকিছিলা এজোপা গছ, এটা বেলি, এখন নদী অথবা এটা সৰু জুপুৰি। মই জানো তোমালোকৰ অন্তৰেও এদিন দেশৰ মাটি বিচাৰিব। যেতিয়া তোমালোকৰ সন্তানে তোমালোকক এৰি সপোন খেদি যাব, তেতিয়া আহিবা আহিবা। তেতিয়া থাকিব মাথো আমাৰ জীৱাশ্মত শূন্যতা, কেৱল শূন্যতা। ময়ো যামগৈ পদূলি মুখত থকা মাৰাৰ ঘোলা চকু জুৰি বুটলি অহাৰ বাটেৰে। ময়ো যামগৈ কেতিয়াও লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে। ময়ো যামগৈ। ধন্যবাদ।